জীৱনত আপোনাৰ পাৰ্টনাৰৰ সৈতে এই তিনিটা কাম কেতিয়াও নকৰিব প্ৰথম ইনসাল্ট নকৰিব বেলেগৰ আগত আপোনাৰ পাৰ্টনাৰক কেতিয়াও ইনসাল্ট নকৰিব তেতিয়া বেলেগেও আপোনাৰ পাৰ্টনাৰক ইনসাল্ট কৰিবলৈ সংকোচ নকৰে আৰু হয়তো আপুনিও নিবিচাৰিব যে কোনোবাই আপোনাৰ পাৰ্টনাৰৰ সৈতে বা আপোনাৰ পাৰ্টনাৰৰ বিষয়ে বেয়াকে কক বা ইনসাল্ট কৰক কাৰেক্ট গতিকে আপুনি নিজেও বেলেগৰ আগত আপোনাৰ পাৰ্টনাৰক ইনসাল্ট নকৰিব সেকেন্ড বেলেগৰ আগত ডাঙৰকৈ বা লাউড ভয়েসত আপোনাৰ পাৰ্টনাৰৰ সৈতে কেতিয়াও কথা নাপাতিব এই ৰবা হে নেভাৰ তাৰ পৰিচয়টো আপুনি দাঙি ধৰে যে আপুনি কেনেকৈ আপোনাৰ পাৰ্টনাৰৰ সৈতে ট্ৰিট কৰে বা আপুনি কেনেকৈ বিহেভ কৰে সো কেতিয়াও আনৰ আগত ডাঙৰকৈ লাউড ভয়েসত বা আপোনাৰ ভয়েস ৰেইজ নকৰিব জোৰকৈ টানকৈ বেলেগৰ আগত কথা নকব আপোনাৰ পাৰ্টনাৰক এণ্ড থাৰ্ড আপোনাৰ পাৰ্টনাৰক লৈ কেতিয়াও জোক নকৰিব ওয়েল পাৰ্টনাৰক সৈতে জোক কৰাটো বেলেগ কথা আৰু পাৰ্টনাৰক লৈ জোক কৰাটো বেলেগ কথা যদি আপুনি আপোনাৰ পাৰ্টনাৰক লৈ বেলেগৰ আগত জোক কৰে তেওঁলোকেও কিন্তু সংকোচ নকৰিব যে আপোনাৰ পাৰ্টনাৰক লৈ বেলেগ জায়গাত বেলেগৰ আগত জোক কৰিব কেতিয়াও নিজৰ পাৰ্টনাৰৰ মজাক নুৰাব বেলেগৰ আগত